হাজাৰ হাজাৰ মহিলাৰ বাবে এবাৰ সুখবৰ কঢ়িয়াই আনিছে টাটা গ্ৰুপে একে ৪৫,০০০ মহিলাক দিয়া হ'ব নিযুক্তি এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে টাটা গ্ৰুপে গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ দক্ষিণ ভাৰতত থকা টাটা গ্ৰুপৰ প্ৰতিষ্ঠানত বৃদ্ধি কৰা হ'ব কৰ্মচাৰীৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অধিক সংখ্যক মহিলাক নিযুক্তিৰ পৰিকল্পনা কৰিছে টাটা গ্ৰুপে আইফোনৰ পাৰ্টছ বনোৱা প্ৰতিষ্ঠানত নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে ১৮ পৰা ২৪ মাহৰ ভিতৰতে ৪৫,০০০ মহিলাক নিযুক্তি দিয়াৰ পৰিকল্পনা হাতত লোৱা হৈছে